Hello guys, welcome to my Assamese Edu Help YouTube channel. Assam GK সিরিজৰ আন এটা ভিডিও লৈ আজি আমি আলোচনা কৰিম। তো আগৰ ভিডিও কেইটা যদি দেখা নাই তো ডেসক্ৰিপচনত গৈ চাব পাৰিব। আহক ভিডিওটো আৰম্ভ কৰো। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক ভিডিওটো আৰম্ভ কৰো। আইছো ফাৰ্স্ট কোৱেশ্চনলৈ। তো ইন এনশিয়েন্ট টাইমছ Assam is also known by the name of তো অসমৰ পুৰণি নাম কি আছিল? ইয়াৰ অপচন কেইটা দিয়া আছে কুলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। ইয়াৰে অপচন সিটো ৰাইট হ'ব। প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম আছিল। তাৰপিছত কামৰূপ বুলি জনা যায়, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইজ লোকেটেড? অসমৰ কোন জিলাত গৰমপানী অভয়াৰণ্য উপস্থিত? ইয়াৰে অপচন কেইটা দিয়া আছে গোলাঘাট, শিৱসাগৰ, কাৰ্বি আংলং, ডিব্ৰুগড়। ইয়াৰে অপচন সিটো ৰাইট হ'ব। কাৰ্বি আংলং জিলাত গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৱাৰীটো আছে, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। লক্ষ্মীনাথ বেজবৰুৱা ইজ হনাৰ্ড উইথ দ্য ৰসৰাজ বাই দি আছাম সাহিত্য সভা ইন দ্য ইয়াৰ? অসম সাহিত্য সভাই কেতিয়া লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰ অপচন কেইটা দি আছে 1917, 1922, 1928, 1931। ইয়াৰে অপচন ডিটো ৰাইট হ'ব। 1931ত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি অসম সাহিত্য সভাই প্ৰদান কৰিছিল, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। দ্য আহোম কিংডম ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ? আহোম সাম্ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? তো ইয়াৰ অপচন কেইটা দি আছে 1216, 1228, 1256, 1272। অৰ্থাৎ ইয়াৰে অপচনটো বি অপচনটো ৰাইট হ'ব 1228, অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চুকাফাই, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ? তো অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ অপচন কেইটা দি আছে নাথান ব্ৰাউন, যতীন্দ্ৰনাথ দুৱৰা, দেৱেন্দ্ৰনাথ বেজবৰুৱা, গুণাভিৰাম বৰুৱা। ইয়াৰে অপচন সিটো ৰাইট হ'ব। দেৱেন্দ্ৰনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ বুৰঞ্জীখন লিখিছিল, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দি বেংগল প্ৰেচিডেঞ্চি ইন? বংগৰ পৰা অসম ৰাজ্য কেতিয়া পৃথককৰণ কৰা হয়? ইয়াৰে অপচন কেইটা দিয়া আছে 1874, 1889, 1861, 1826। ইয়াৰে অপচন এইটো ৰাইট হ'ব। 1874ত অসম বেংগলৰ পৰা পৃথক কৰা হয়, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। হুইচ অফ দি ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট টাবাকো ফ্ৰী ডিষ্ট্ৰিক্ট? অসমৰ তলৰ কোনখন জিলাক প্ৰথম ধঁপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াৰে অপচন কেইটা দিয়া আছে কৰিমগঞ্জ, কামৰূপ মেট্ৰ, যোৰহাট, গোলাঘাট। ইয়াৰে অপচন সিটো ৰাইট হ'ব। যোৰহাট জিলাক অসমৰ প্ৰথম ধঁপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হয়, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। আছাম পুলিচ ডে অবজাৰ্ভ অন? অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে অপচন কেইটা দিয়া আছে 7 জানুৱাৰী, 13 জানুৱাৰী, 4 এপ্ৰিল, 8 ছেপ্টেম্বৰ, 1 অক্টোবৰ। ইয়াৰে অপচন ডিটো ৰাইট হ'ব। 1 অক্টোবৰত অসম পুলিচ দিৱস পালন কৰা হয়। আহিছো নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড? অসম বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয়? ইয়াৰ অপচন কেইটা দিয়া আছে 1952, 1956, 1959, 1978। ইয়াৰে অপচন এইটো ৰাইট হ'ব। 1952ত বড়ো সাহিত্য সভা গঠন কৰা হয়, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনতে। দ্য ফাৰ্ষ্ট এছামিজ টু কম্পাইল এ ডিকশ্যনাৰী নেম হেমকোচ ইজ? তো হেমকোচ নামৰ প্ৰথম অসমীয়া অভিধানখন কোনে লিখিছিল? ইয়াৰে অপচন কেইটা দিয়া আছে ডিম্বেশ্বৰ নেওগ, চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা। ইয়াৰে অপচন ডিটো ৰাইট হ'ব। হেমচন্দ্ৰ বৰুৱাই হেমকোচ উপন্যাসখন লিখিছিল, মনত ৰাখিব। আহিছো নেক্সট কুৱেশ্যনলৈ। হু ডিৰেক্টেড দ্য এছামিজ ফিল্ম শকুন্তলা? শকুন্তলা নামৰ অসমীয়া ফিল্মখন কোনে পৰিচালনা কৰিছিল? ইয়াৰে অপচন কেইটা দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, অপচন বি দি আছে ডক্টৰ ভূপেন হাজৰিকা, চি অপচনটো দি আছে বিদ্যুৎ চক্ৰৱৰ্তী, ডি অপচনটো দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে অপচন বিটো ৰাইট হ'ব। ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা কথাছবিখন
পৰিচালনা কৰিছিল মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য আছাম দিৱস ইজ চেলিব্ৰেটেড অন অসম দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে অপশ্যন কেইটা দি আছে 5 মাৰ্চ 12 আগষ্ট 23 অক্টোবৰ 2 ডিচেম্বৰ ইয়াৰে অপশ্যন ডিটো ৰাইট হ'ব 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট ৱাজ এপ্ৰুভ ইন অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো কেতিয়া অনুমোদিত কৰা হয় ইয়াৰে অপশ্যন কেইটা দি আছে জানুৱাৰী 2001 এপ্ৰিল 2006 মাৰ্চ 2008 জানুৱাৰী 2010 ইয়াৰে অপশ্যন বিটো ৰাইট হ'ব এপ্ৰিল 2006ত কি কৰা হয় গেছ ক্ৰেকাৰ প্ৰকল্পটো অনুমোদিত কৰা হয় মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ইজ দ্য ফাৰ্ষ্ট ৰিচিভ অফ আছাম ৰত্ন এৱাৰ্ড প্ৰথম অসম ৰত্ন বঁটা কোনে লাভ কৰিছিল অসমত ইয়াৰে অপশ্যন কেইটা দি আছে ডক্টৰ ভূপেন হাজৰিকা মামণি ৰয়ছম গোস্বামী যতীন্দ্ৰনাথ গোস্বামী হীৰেণ ভট্টাচাৰ্য ইয়াৰে অপশ্যন এইটো ৰাইট হ'ব ভূপেন হাজৰিকাই প্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল আহিছোঁ নেক্সট কুৱেশ্যনতে হুইচ এছামিছ ৰাইটাৰ ইজ অলছ' নাউন এজ দি বকুল বনৰ কবি তলৰ কোনজন লেখকক বকুল বনৰ কবি হিচাপে জনা যায় ইয়াৰে অপশ্যন কেইটা দি আছে বিষ্ণুৰাম মেধি বিনন্দ চন্দ্ৰ বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আনন্দ চন্দ্ৰ বৰুৱা ইয়াৰে অপশ্যন ডিটো ৰাইট হ'ব আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি হিচাপে জনা যায় আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল অফ লোকপ্ৰিয় কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল ইয়াৰে অপশ্যন কেইটা দি আছে জয়ৰাম দাস দাউলতাৰাম বি অপশ্যন দি আছে ছাইদ ফাজল আলী চি অপশ্যন দিয়ে বিষ্ণু চাহাই ডি অপশ্যনটো দি আছে বিৰাজ কুমাৰ নেহৰু ইয়াৰে অপশ্যন এটো ৰাইট হ'ব জয়ৰাম দাস দাউলতাৰামে লোকপ্ৰিয় উপাধিটো গোপীনাথ বৰদলৈক প্ৰদান কৰিছিল মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ ইন হুইচ অফ দি ডিষ্ট্ৰিক্ট দ্য জোনবিল মেলা হেল্ড এভৰি ইয়াৰ অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয় ইয়াৰে অপশ্যন কেইটা দিয়া আছে কামৰূপ নগাঁও মৰিগাঁও কাৰ্বি আংলং ইয়াৰে অপশ্যন চিটো ৰাইট হ'ব মৰিগাঁৱত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয় আহিছোঁ নেক্সট কুৱেশ্যনলৈ ডিউৰিং হুইচ ডাইনেষ্টি ৰিজন দ্য মডাৰ্ণ কামদেৱ টেম্পল ইন কামৰূপ ৱাজ বিল্ড কোন বংশই মডাৰ্ণ কামদেৱ মন্দিৰটো কামৰূপত সাজিছিল ইয়াৰে অপশ্যন কেইটা দি আছে বৰ্মন ডাইনেষ্টি পালা ডাইনেষ্টি নাৰাকা ডাইনেষ্টি কোচ ডাইনেষ্টি ইয়াৰে অপশ্যন বিটো ৰাইট হ'ব পালা ডাইনেষ্টি অৰ্থাৎ পাল বংশই মডাৰ্ণ কামদেৱ মন্দিৰটো কামৰূপত বনাইছিল মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল ইয়াৰে অপশ্যন কেইটা দিয়া আছে কালিৰাম মেধি চন্দ্ৰধৰ বৰুৱা চি অপশ্যনটো দি আছে অমৃত ভূষণ দেৱ অধিকাৰী ডি অপশ্যনটো দি আছে ৰজনীকান্ত বৰদলৈ ইয়াৰে অপশ্যন বিটো ৰাইট হ'ব চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণু প্ৰসাদ ৰাভা ৱাজ ইলেক্টেড এজ MLA ইন 1969 বিষ্ণু প্ৰসাদ ৰাভা 1969 চনত কোনখন সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ইয়াৰে অপশ্যন কেইটা দিয়া আছে গুৱাহাটী যোৰহাট তেজপুৰ নগাঁও ইয়াৰে অপশ্যন চিটো ৰাইট হ'ব তেজপুৰ সমষ্টিৰ পৰা 1969ত বিষ্ণু প্ৰসাদ ৰাভাই জয়ী হৈছিল মনত ৰাখিব তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব ধন্যবাদ